নমস্কাৰ। কথা মঞ্চৰ সমূহ বিষয়ববীয়া তথা সদস্যা আজিৰ এই বক্তৃতা অনুষ্ঠানৰ অংশগ্ৰহণ কৰা শ্ৰদ্ধাৰ সুধীবৃন্দ সকলোলৈকে মই আজি সন্ধিয়াৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ আজি যিটো নিৰ্ধাৰণ কৰি দিয়া হৈছে বক্তৃতাৰ বিষয় সেই বিষয়লৈ আগবাঢ়িছোঁ। আজি মই অনুৰাধা শৰ্মা বৰপূজাৰীৰ এখন অতি জনপ্ৰিয় উপন্যাস জলছবি এক মনস্তাত্ত্বিক বিশ্লেষণ আগবঢ়াবলৈ লৈছোঁ। কিন্তু এইখিনিতে আপোনালোকক কওঁ যে মই আচলতে যদিও মনস্তাত্ত্বিক বিশ্লেষণ বুলি লৈছোঁ, কিন্তু মই বৰ বিশেষভাৱে মনস্তাত্ত্বিক বিশ্লেষণ কৰিবলৈ ঠিক লোৱা নাই। মাত্ৰ মোৰ নিজৰ দৃষ্টিভংগীৰে যে তাত কেনেকুৱা ধৰণৰ মনস্তত্ত্ব প্ৰতিফলিত হৈছে সেই ধৰণে আগবাঢ়িছোঁ আৰু লগতে হয়তো মাজে সময়ে দুই এগৰাকী বিশিষ্ট মনোবিজ্ঞানিকো মই টানি আনিবলৈ চেষ্টা কৰিছোঁ মোৰ ধাৰণাৰে। গতিকে তাত হয়তো কিবা ভুলভ্ৰান্তি থাকিব পাৰে। মই আমাৰ আজিৰ অনুষ্ঠানত গোট খোৱা সুধীবৃন্দক গঠনমূলক সমালোচনাৰে মোক আগবঢ়াই নিবলৈ মই অনুৰোধ জনালোঁ। প্ৰত্যেক মানুহৰে জীৱনটো আচলতে এখন উপন্যাস। আমি প্ৰত্যেকেই বুকুত লৈ ফুৰোঁ এখন সুখ দুখৰ সমুদ্ৰ, য'ত ককবকাই ফুৰোঁতেই জীৱন কেতিয়া শেষ হয় গমেই নাপাওঁ। জীৱন সংগ্ৰামৰ এই কথাবোৰ বহুতে কলাত্মকভাৱে সজাই তোলে, আনৰ আগত প্ৰকাশ কৰি মনটো পাতল কৰে আৰু আন বহুতে হৃদয়ৰ নিৰ্ভীত কোণত সংগোপনে সাঁচি ৰাখি নিজেই দহি দহি শেষ হৈ যায়। চলমান জীৱনৰ বাস্তৱ ঘটনাবোৰৰ শৈল্পিক প্ৰকাশেই সৃজনশীল সাহিত্যৰ ভেটি। আধুনিক মানুহৰ জীৱন ঘটনাবহুল, যন্ত্ৰণাৰ কাতৰ। এনে যুগ যন্ত্ৰণাৰ কাতৰ মানুহৰ জীৱনৰ বাস্তৱ ঘটনাবোৰ কলাত্মকভাৱে সজাই পৰাই মানুহৰ মাজলৈ লৈ গৈ অতি কম সময়ৰ ভিতৰতেই অসম্ভৱ উপন্যাস তথা সংবাদ জগতত জনপ্ৰিয় হৈ পৰা এগৰাকী বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা বৰপূজাৰী। গভীৰ মানৱীয় অনুভূতিৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সৰু বৰ কথাবোৰ তেখেতৰ লেখনিৰে অতি স্পৰ্শকাতৰভাৱে নিগৰি আহে বাবে কম সময়ৰ ভিতৰতে তেখেতে লেখক তথা পাঠক সমাজৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। হৃদয়ৰ এক বিজ্ঞাপন নামৰ উপন্যাসেৰে অসমীয়া উপন্যাস জগতত খোজ পেলোৱা শৰ্মা বৰপূজাৰীয়ে একেৰাহে এলানি উপন্যাস ৰচনাৰে অসমীয়া উপন্যাস জগতলৈ এক নব্যধাৰা কঢ়িয়াই আনিছে। তেখেতৰ বৰ্তমানলৈকে প্ৰকাশিত উপন্যাসসমূহৰ ভিতৰত এখন অতি জনপ্ৰিয় বহু চৰ্চিত উপন্যাস জলছবি। আপোনাসৱে হয়তো বহুতে এই উপন্যাসখন পঢ়িছে, তথাপিতো মই অতি থুলমূলকৈ কাহিনীটো ক'বলৈ লৈছোঁ। জলছবি মূলতঃ এগৰাকী বৃদ্ধা এলজাইমাৰ ৰোগীৰ কৰুণ জীৱনগাথা। উপন্যাসৰ আধাৰ সুবৰ্ণজ্যোতি দেৱী এগৰাকী ৮০ বছৰীয়া বৃদ্ধা এলজাইমাৰ ৰোগী। সম্ভ্ৰান্ত ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা সুবৰ্ণজ্যোতি অতি মেধাৱী হোৱা স্বত্বেও বেছি পঢ়িবলৈ নাপালে। ব্ৰাহ্মণ পৰিয়ালৰ নিয়ম অনুসৰি পুষ্পিতা হোৱাৰ আগতেই তেওঁক বিয়া দিয়া হ'ল। পুষ্পিতা হোৱাৰ পিছত
বাগানৰ মেনেজাৰ ৰমেশ শৰ্মাৰ সৈতে বৈবাহিক জীৱনৰ পাতনি মেলিলে। তেওঁ এগৰাকী সবল, সাহসী আৰু স্থিতপজ্ঞ নাৰী। শৈশৱ আৰু কৈশোৰৰ আলিদুমোজাত সংসাৰৰ বোজা কান্ধত লৈছিল যদিও সকলো কাম নিয়াৰিকৈ কৰি গৈছিল। স্বামী, শহুৰ, শাহুৰ, বৰ্জনা, দেওৰ, জা আদি কৰি 3টা সন্তানৰ মাতৃত্বৰ দায়িত্ব কাণ পাতি লৈও পঢ়া শুনা জগতখনত নিজৰ স্থিতি ৰাখিবলৈ সক্ষম হৈছিল। অৱশ্যে এই ক্ষেত্ৰত তেওঁক বিশেষভাৱে সহায় কৰিছিল তেওঁৰ স্বামী ৰমেশ শৰ্মাই। কাৰণ ৰমেশ শৰ্মাই সুবৰ্ণজ্যোতিৰ মাজত থকা প্ৰতিভা তেওঁ চিনি পাইছিল আৰু সেইকাৰণে তেওঁ বহুত সহায় কৰিছিল। এখন সুন্দৰ সংসাৰ চলি গৈছিল, কিন্তু হঠাৎ সেই সংসাৰখনলৈ নামি আহিল ঘোৰ অন্ধকাৰ। এজন সৎ স্বামী ৰমেশ শৰ্মাই এবাৰ তেওঁৰ এজন বন্ধুৰ সৈতে বাগানৰ শ্ৰমিকৰ সংঘৰ্ষ হৈছিল আৰু সেই সংঘৰ্ষৰ পৰা তেওঁ সেই বন্ধুজনক বচাবলৈ গৈ শ্ৰমিকৰ হাতত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আৰু যি আঘাত অসমত নহয়, সেই সময়ত কলিকতাত উন্নত চিকিৎসা আছিল, তালৈকো লৈ গৈছিল, কিন্তু স্বামীৰ জ্ঞান ঘূৰাই আনিব পৰা নাছিল। শেষত ডক্তৰে কৈছিল যে তেওঁক বিদেশলৈ লৈ যাব লাগিব। অতি কঠোৰ আছিল সেই সময়ত সুবৰ্ণজ্যোতিৰ কাৰণে, কাৰণ তেওঁৰ কোলাত আছিল এটা 3 মহীয়া গাখীৰ খাই থকা সন্তান। 3টা সন্তানক, বিশেষকৈ গাখীৰ খাই থকা সন্তানক শাহুৱেকৰ হাতত এৰি থৈ তেওঁ কিন্তু সেই কঠোৰ যাত্ৰাত আগবাঢ়িছিল। কেইবামাহো একেৰাহে সাগৰীয় যাত্ৰাৰে তেওঁ বিদেশলৈ লৈ গৈছিল তেওঁৰ স্বামীক সুস্থ কৰি আনিবলৈ। আৰু এই যাত্ৰাত তেওঁৰ বিদেশ যাত্ৰা যথেষ্ট দীঘলীয়া আছিল, অতি ৰোমাঞ্চকৰ আছিল। মই আপোনালোকৰ আগত সেইখিনি ব্যাখ্যা কৰিবলৈ নাযাওঁ, কাৰণ আমাৰ হাতত সময় অতি কম। এক দীঘলীয়া যাত্ৰাৰ অন্তত অশেষ কষ্ট, ধৈৰ্য আৰু ত্যাগৰ বাবে সুবৰ্ণজ্যোতিৰ স্বামী সুস্থ হৈ উভতি আহিছিল সুদীৰ্ঘ 10 বছৰৰ মূৰত। সুবৰ্ণজ্যোতিয়ে পুনৰ সংসাৰখন ভালকৈ আৰম্ভ কৰিম বুলি আগবাঢ়িছিল, কিন্তু সেই সময়তো আকৌ তেওঁৰ জীৱনলৈ সংঘাত আহিল। মাটি বাৰী সা সম্পত্তিৰ আশাত তেওঁৰে একেবাৰে আত্মীয়ই তেওঁক যথেষ্ট প্ৰতাৰণা কৰিলে, আনকি তেওঁৰ স্বামীক মৃত্যুৰ মুখলৈ পৰ্যন্ত ঠেলি দিবলৈ আগবাঢ়িছিল। কিন্তু সেই সময়তো সুবৰ্ণজ্যোতিৰ স্থিতি আছিল অলৰঅচৰ। অতি দৃঢ়তাৰে, কৌশলেৰে তেওঁ সেই পৰিৱেশৰ পৰাও স্বামীক মুক্ত কৰিছিল। আৰু সুবৰ্ণজ্যোতিৰ কাহিনীটো আচলতে সিমানেই, কিন্তু তাৰ পিছত সুবৰ্ণজ্যোতিৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল। স্বামীৰ মৃত্যু হ'ল। স্বামীৰ মৃত্যু তেওঁ সহজভাৱেই লৈছিল, কিন্তু যেতিয়া তেওঁৰ ডাঙৰ পুত্ৰৰ মৃত্যু হ'ল, ডাঙৰ পুত্ৰৰ মৃত্যুক তেওঁ বহুত দিন মানি ল'ব পৰা নাছিল মৃত্যু হৈছিল বুলি। বোৱাৰীয়েকে তেওঁক চাকৰি কৰিব লগা হোৱাৰ কাৰণে শাহুৱেকক প্ৰতিপাল কৰিল। সৰু পুতেক বোৱাৰীয়েক লগত নাথাকে, স্বাভাৱিকতে মানীয়ে লগত লৈ আহিবলগীয়া হ'ল। অৱশ্যে এই ক্ষেত্ৰত মানীৰ স্বামী ত্ৰিদীপৰো যথেষ্ট সহযোগিতা আছিল আৰু তেওঁলোক দুয়ো লগ হৈ মানীৰ ঘৰখনলৈ সুবৰ্ণজ্যোতিক লৈ আহিল। আৰু ঠিক সেই সময়ৰ পৰাই সুবৰ্ণজ্যোতিৰ এক মানসিক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হৈছিল। কাহিনী এইখিনিতে দেখা যায় যে উপন্যাসখন আচলতে বৰ্তমান সময়ৰ এখন অতি প্ৰাসংগিক উপন্যাস, আৰু ইয়াত বৰ্তমান সমাজ জীৱনত দেখা দিয়া আটাইতকৈ এটা ভয়ংকৰ সমস্যা
যে মানুহৰ বৃদ্ধত্ব আৰু সেই বৃদ্ধত্বৰ যি নিসংগতা, সেই সমস্যা হয়তো এতিয়া প্ৰায়বিলাক পৰিয়ালতেই আছে আৰু সেই সমস্যাৰে ইয়াত আচলতে এক মনস্তাত্ত্বিক বিশ্লেষণ কৰা হৈছে, মানে কৰিব পাৰি যে কি পৰিস্থিতিত কেনেকুৱা ধৰণৰ এক মানসিক অৱস্থাৰ সৃষ্টি হয়। আমি যদি প্ৰথমতে চাওঁ যে গোটেই উপন্যাসখনতে এটা এক মানে বৃদ্ধ মনস্তত্ব, যে বৃদ্ধ মনস্তত্ব বুলি কওঁতে আমি এই কথাটো ক'বলৈ গৈছো যে বয়সস্থ বৃদ্ধই হওক বা বৃদ্ধাই হওক, প্ৰত্যেকে এক সুদীৰ্ঘ জীৱন নিজৰ পৰিয়ালটোৰ লগত কষ্ট কৰে, ল'ৰা ছোৱালীক ডাঙৰ কৰে, তাৰপিছত সেই ল'ৰা ছোৱালীৰ পৰা আচলতে সুখ আশা কৰে আৰু যিখন ঘৰত তেওঁ বিবাহিত জীৱন, সন্তান, স্বামীৰ লগত অতিবাহিত কৰিছে, সেই ঘৰখন এৰি থৈ যাবলৈ সহজে ইচ্ছা নকৰে। লাগিলে যিমানেই সুখত নাৰাখক, ইচ্ছা নকৰে। আৰু সেইটো এটা আচলতে বৃদ্ধসকলৰ এটা বিশেষ মনস্তত্ব। আৰু সেই মনস্তত্ব আমি এই সুবৰ্ণজ্যোতিৰ চৰিত্ৰটোৰ ক্ষেত্ৰত দেখিবলৈ পাইছো। সমগ্ৰ জীৱন, অৰ্থাৎ জীৱনটোনো কি বুজা নুবুজা হওঁতেই তেওঁ সংসাৰৰ গুৰুৰ দায়িত্ব কাণ পাতি ল'লে, 3টা সন্তানৰ মাতৃ হ'ল, স্বামীৰ ইমান এক জটিল অৱস্থাৰ পৰা স্বামীক মুক্ত কৰিলে সুদীৰ্ঘ 10টা বছৰ। এজনী আমি এতিয়াৰ দিনত সৰু ছোৱালী বুলি ক'ব লাগিব, সোনকালে বিয়া দিছিলে, লিখা পঢ়াও বিশেষ নাছিলে, তথাপিতো অকলশৰে এক সুদীৰ্ঘ সাগৰীয় যাত্ৰাৰে তেওঁ স্বামীক বচাই আনিলে। গতিকে কম সাহসী আৰু স্থিতপ্ৰজ্ঞ, কিন্তু সেইগৰাকী মানুহৰ মানসিক ভাৰসাম্য হেৰাই গ'ল। কেতিয়া হেৰাই গ'ল চাওক, যে যেতিয়া মানি আৰু দিলীপে তেওঁ সেই ঘৰখনৰ পৰা, তেওঁৰ গাঁৱৰ যিখন ঘৰত তেওঁৰ বন্ধু বান্ধৱী আছিল, যিখন সমাজত তেওঁ মহিলা সমিতিৰ সৈতে কটাইছিল, সেই ঘৰখনৰ পৰা যেতিয়া চিৰদিনৰ কাৰণে লৈ আহিল, তেতিয়া কিন্তু তেওঁৰ মানসিক ভাৰসাম্য লাহে 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 হেৰাই গ'ল। নগৰীয়া জীৱনৰ এটা বন্ধ কোঠাত তেওঁ থাকিব লগা হ'ল। ব্যস্ত জীৱন, মানিও ব্যস্ত, দিলীপো ব্যস্ত। গতিকে স্বাভাৱিকতে মানে সহায়িকাৰ হাতত এৰি থৈ গুচি যাবলগীয়া হ'ল। আৰু সেই কথাটোৰ পিছতে লাহে লাহে সুবৰ্ণজ্যোতিৰ মানসিক ভাৰসাম্য হেৰাই গ'ল। এই যে যিটো মনস্তত্ব, যে নিজৰ ঘৰখন এৰি থৈ যাবলৈ ইচ্ছা নকৰে, সেই কথাটো কিন্তু তেওঁ মানসিকভাৱে ভাৰসাম্য থাকোঁতেই আমি গম পাইছিলো। কাৰণ যেতিয়া তেওঁ গাঁৱৰ ঘৰখনৰ পৰা লৈ আহিছিল, যেতিয়া তেতিয়া তেওঁ মানিৰ ঘৰখনলৈ চাই তেওঁ কৈছিল যে তোৰ ঘৰটো বৰ ধুনীয়া। তেতিয়া মানিয়ে কৈছিল, মা এইটো তোমাৰো ঘৰ। আনকি জোঁৱায়েক ত্ৰিদীপেও কৈছিল, এইটো আপোনাৰেই ঘৰ মা। কিন্তু তেওঁ সেই কথাটো কোৱা নাছিল। তেওঁ কৈছিল যে এইটো মোৰ ঘৰ নহয়, এইটো তহঁতৰ ঘৰ, ইয়াত মই বেছি দিন নাথাকো। ঠিক নাথাকো বুলি কৈছিল যদিও তেওঁ সুবৰ্ণজ্যোতিৰ ঘৰতে থাকিব ল'লে। এটা সুন্দৰ কোঠা, পঢ়া শুনা কৰাৰ সুবিধা, কেইবাগৰাকীও লগত সহায়িকা ৰাখি দিলে। কিন্তু সেইখিনিতো তেওঁ সন্তুষ্ট নহ'লে। তেওঁ বাৰে বাৰে অতীতলৈ উভতি যায় আৰু তেওঁ বাৰে বাৰে সেই অতীতটো বিচাৰে। তেওঁ এনেকুৱা এটা অৱস্থা হয়, তেওঁ কোনোবা সময়ত মানে তেওঁ এনেকুৱা ধৰণে মানিক কয় যে চাকৰিটো এৰি দিব লাগে, শৈশৱৰ গাঁওখনলৈ যাব লাগে। তেওঁ এনেকুৱা ধৰণৰ কথাও কয়। উপন্যাসিকাই কথাষাৰ ঠাইত ধুনীয়াকৈ বিশ্লেষণ কৰিছে যে তেওঁ যেতিয়া এই ঘৰখনত সদায় থাকিবলৈ কয়, তেতিয়া তেওঁ কয় যে তেওঁৰ যেতিয়া মৃত্যু হ'ব, আৰু সেই মৃত্যু হ'লে তেওঁৰ আপোন মানুহবিলাকে তেওঁক খবৰ ল'বলৈ নাহিব। এইটো আচলতে এটা বয়সস্থ মানুহৰ মনলৈ অহা এটা স্বাভাৱিক প্ৰশ্ন, যে এখন অচিনাকি ঠাইত মৰিব, তেওঁৰ ওচৰলৈ কোনো নাহিব। আৰু সেই কথাটো তেওঁ কয়। তেওঁ কৈছে যে যেতিয়া তেওঁ কৈছে যে
হেল্ল', 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 শুনিছা? মই কৈ যাওঁ, মই কৈ যাওঁনে? অ মানে কি তেতিয়া বয়সস্থ মানুহ বিলাকৰ ক্ষেত্ৰত সাধাৰণতে কি হয় যে নিজৰ ঘৰখনতে তেওঁৰ মৃত্যু হোৱাটো বিচাৰে আপোন মানুহ বিলাকৰ মাজত আৰু সেই কথাটো মানে সুবৰ্ণজ্যোতিৰ ক্ষেত্ৰতো আহিছিলে সুবৰ্ণজ্যোতিয়ে যেতিয়া মামীয়ে যেতিয়া কৈছিলে যে তুমি এইখন ঘৰতে সদায় থাকিব লাগিব তেতিয়া কিন্তু তেওঁ কৈছিলে যে তেওঁৰ মৃত্যু হলে কোন আহিব আৰু তেতিয়া মানিৰ খুব খং উঠি তাই কৈছিলে যে সকলো আহিব দিয়া তুমি চিন্তা কৰি থাকিব নালাগে তেতিয়া তেওঁ উত্তৰ দিছিলে যে সেইবোৰ মানুহ তহঁতৰ বাবেহে আহিব মোক ভাল পোৱা মানুহবোৰ মোৰ নিজা ঘৰ নিজা সেইবোৰ মানুহ সকলো মানুহ আহিব কিন্তু তেওঁ তেতিয়া কয় যে সেইবোৰ মানুহ তহঁতৰ বাবেহে আহিব মোক ভাল পোৱা মানুহবোৰ মোৰ নিজা ঘৰখন নিজা সমাজখনতহে আছে অৰ্থাৎ তেওঁ সংশয় আৰু এই সংশয়টো আচলতে বহুতো বৃদ্ধা বা বৃদ্ধৰ হয়তো এইটো সংশয় যে নিজৰ ঘৰখন এৰি থৈ অহাৰ পিছত হয়তো মৃত্যুৰ সময়ত আপোন মানুহ বিলাকক নাপাব এইটো এটা সংশয় আকৌ বাৰে বাৰে অতীতলৈ ভুমুকি মাৰে অতীতৰ কথাবিলাক মনলৈ আহে আৰু এই ক্ষেত্ৰত আমিও দেখিছো যে উপন্যাসখনত নিজেও বৰ্ণনা কৰিছে তেওঁৰ যেতিয়া পুতেক সৰু পুতেক তুমন আহে তুমনক তেওঁ কয় যে তয়ো তোৰ সংসাৰখন এৰি বলচোন আমি নিজৰ ঘৰখনলৈ গুচি যাওঁ তাত থাকিম আগৰ দৰে ইত্যাদি বিভিন্ন ধৰণৰ কথা কয় অৰ্থাৎ ইয়াৰ মাজত এই অৱস্থা এই বৃদ্ধা মানস্তত্বটো প্ৰকাশ পাইছে যে বৃদ্ধসকলে কেতিয়াও মানে নিজৰ ঘৰখন এৰি থৈ আহিবলৈ ইচ্ছা নকৰে আনহাতে অতি নিঃসংগ হৈ পৰে এইখিনিতে আমি যদি চাওঁ যে ফ্ৰয়েডে এটা কথা কৈছিলে যে প্ৰত্যেক মানুহৰে মানে এটা নিৰ্দিষ্ট সময়লৈকেহে আচলতে মানসিক ভাৰসাম্য থাকে বা কষ্ট সহ্য কৰিব পৰা মানসিকতা থাকে কিন্তু তাৰ মাজত হয়তো বহুতৰ থাকিব পাৰে কিন্তু শতকৰা হয়তো 90% মানুহে এটা নিৰ্দিষ্ট পৰ্যায়লৈকেহে তাৰমানে দুখ বেদনাবোৰ সহ্য কৰিব পাৰে আৰু সেই সীমা অতিক্ৰম কৰিলেই ভাৰসাম্য হৈ যায় আৰু এই ক্ষেত্ৰত আমি পাইছো যে বৰ্ণজ্যোতিৰ নিচিনা এগৰাকী দৃঢ় মনৰ মানুহ যিগৰাকী মানুহে ইমান কষ্ট সহ্য কৰি সংসাৰখন গঢ় দি নিলে কিন্তু তেওঁ ডাঙৰ পুতেকৰ মৃত্যুৰ পিছত মানি আৰু ৰিদীপে যেতিয়া নিজৰ লগলৈ লৈ আহিলে লৈ অহাৰ পিছত কিন্তু তেওঁ মানসিক ভাৰসাম্য হেৰাই গল গতিকে সেইটো এটা বৰ
মানে গুৰুত্বপূৰ্ণ কথা, যিটো কথা মানে ছিগমাণ্ড ফ্ৰয়েডে ইতিমধ্যে কৈ থৈ গৈছে যে মানুহে মানুহৰ দুখ বেদনা সহ্য কৰা এটা নিৰ্দিষ্ট সীমা থাকে। আকৌ এইখিনিতে এনেকুৱা এটা প্ৰশ্ন হয় যে বৰ্তমান সমাজত যিটো বৃদ্ধ অৱস্থাটো এটা সমস্যাত পৰিণত হৈছে নেকি? সঁচা কথা ক'বলৈ গ'লে উপন্যাসখনৰ একেবাৰে আৰম্ভণিতে উপন্যাসিকাই কিন্তু বৰ প্ৰয়োজনীয় কথা কেইটামান কৈছিল, মই পঢ়ি দিছো। পৃথিৱীত মানুহৰ গড় আয়ুস বাঢ়িছে, বৃদ্ধাকালক প্ৰতিৰোধ কৰা ঔষধ ব্যায়ামৰ নিত্য নতুন চৰ্চা হৈছে, কিন্তু সুদীৰ্ঘ জীৱনে মানুহক পৰিতৃপ্তি আৰু সন্তুষ্টি কিমান দিব পাৰে? কি বিচাৰি মানুহৰ মাজতে অচিনাকি হৈ হেৰাই যাব খোজে? মৃত্যুৰ প্ৰতি থকা ভয়ৰ বাবে জীৱনৰ প্ৰতি অত্যধিক হাবিয়াস নেকি? পৃথিৱীত স্মৃতিভংশ আৰু উন্মাদ হোৱা বৃদ্ধ মানুহৰ সংখ্যা 50% পাৰ হৈ গৈছে। অৰ্থাৎ এতিয়া আমি পৃথিৱীৰ মানুহক দুভাগ কৰিব পাৰো, স্মৃতি আৰু স্মৃতিহীন মানুহ। সময়ৰ আগত মানুহ দৌৰিবলৈ আৰম্ভ কৰিছে। সময় আৰু মানুহৰ ইচ্ছাৰ ভাৰসাম্যহীনতাই যৌৱন আৰু বাৰ্ধক্য দুৰ্বোধ্য কৰি তুলিছে। মানুহৰ বাবে অপৰিচিত হৈ পৰিছে নেকি? সুদীৰ্ঘ জীৱন মানে সুদীৰ্ঘ যন্ত্ৰণা নেকি? আধুনিক জীৱনত বাৰ্ধক্য এক অভিশাপ হৈ পৰিব পাৰে নেকি? একেবাৰে সঁচা কথা যে বৰ্তমান মানুহৰ আয়ুস আগতকৈ বহুত বাঢ়িছে, কাৰণ চিকিৎসা বিজ্ঞানৰ উন্নতি হৈছে, মানুহৰ বিভিন্ন ব্যায়াম আদি চৰ্চা কৰিছে, কিন্তু লাহে লাহে দেখা গৈছে যে স্মৃতিভংশ মানুহৰ সংখ্যা সঁচাকৈয়ে বৃদ্ধি পাইছে। আৰু এনেকুৱা এটা পৰিস্থিতি হৈছে যে স্মৃতি থকা মানুহে নিজক লৈ ইমান বেছি ব্যস্ত হৈ পৰিছে যে সেই মানুহখিনিয়ে সেই স্মৃতিভংশ মানুহখিনিক অকণমান সময় দি, অকণমান মৰম দি কিবা এটা কৰিবলৈ একো উপায় নাইকিয়া হৈ গৈছে। আৰু বহুত সময়ত আচলতে মানুহ পৰিস্থিতিৰ যে দাস হয়, এই কথাটো কিন্তু আমি উপন্যাসখন পঢ়ি অনুভৱ কৰিছো। হয়তো বহুতে ইচ্ছাকৃতভাৱে কৰে, কিন্তু আমি যদি চাওঁ যে বহুত মানুহ বাধ্যত পৰিছে। এতিয়া ইয়াত দেখো যে আমি মানি আৰু ৰিদীপৰ চৰিত্ৰ দুটা যদি দেখো, যে মানিয়ে সুবৰ্ণজ্যোতিৰ আৰু এটা সন্তান আছে, পুত্ৰ সন্তান, বোৱাৰী আছে, পুতেক আছে, কিন্তু মানিয়ে লগত লৈ আহিছে মাকক সুখেৰে ৰাখিম বুলি। আৰু এই ক্ষেত্ৰত আমি ৰিদীপৰ কিন্তু এটা কথা, তেওঁৰ স্বামী ৰিদীপকো আমি শলাগিব লাগিব। কাৰণ আমাৰ সাধাৰণতে কি হয় যে যদিও আমি প্ৰায় একবিংশ শতিকা অতিক্ৰম কৰিলো, তথাপিতো আমি কিন্তু আমাৰ বহুত পুৰুষ শ্ৰেণীৰ বহুত মানসিকতা আমি কিন্তু এতিয়াও সলনি হোৱা নেদেখো। যে এনেকুৱা হয় যে শাহু বা শহুৰক নিজৰ মা দেউতা বুলি ভাবিব নোৱাৰে, যাৰ কাৰণে হয়তো জীয়েকে বাধ্যত পৰি লগত অনা কথাটোও সহজকে ল'ব নোৱাৰে। কিন্তু ৰিদীপ সেই ক্ষেত্ৰত বৰ ব্যতিক্ৰমী। যিমান পাৰে মানিক মানি সুখৰ কাৰণে ইমান কষ্ট কৰিছিলে যে তেওঁ দূৰণিত চাকৰি কৰে, সময়ত আহে, যিখন সময় আহে তেওঁ শাহুৱেকক মানিয়ে যিদৰে প্ৰতিপাল কৰে তেনেকৈ প্ৰতিপাল কৰিবলৈ চেষ্টা কৰিছে, বা কোনোদিন মানিক বাধা দিয়া নাই। গতিকে এই ক্ষেত্ৰত কিন্তু আমি মানি আৰু ৰিদীপৰ সেই প্ৰচেষ্টাক আমি আচলতে এটা আদৰ্শ হিচাপে ল'ব লাগিব। কিন্তু তথাপিতো উপায় নাই, আৰু যাৰ কাৰণে হয়তো মানিয়ে বাধ্যত পৰি তেওঁক এটা বন্ধ কোঠাত আবদ্ধ কৰি ৰাখিব লগা হৈছিল, বা তেনেকৈ তেওঁ থাকি শেষত আলজাইমাৰ ৰোগৰ সৃষ্টি হৈছিল। আনহাতে কি হয় যে বৃদ্ধসকলৰ ক্ষেত্ৰত আৰু এটা কথা দেখা পাইছো, যে আমাক ছিগমাণ্ড ফ্ৰয়েডে আৰু এটা কথা কৈছিলে যে মানুহৰ মাজত সাধাৰণতে দুটা বিপৰীতমুখী দুটা চৰিত্ৰ মানুহৰ মাজত দেখা পোৱা যায়। এটা হৈছে জীৱন তৃষ্ণা আৰু আনটো হৈছে মৃত্যু স্পৃহা। কিছুমান মানুহে সংসাৰত ইমান দুখ যন্ত্ৰণা সহ্য কৰিও জীয়াই থাকিবলৈ বিচাৰে। এনেকুৱা এটা অৱস্থা হয়, হয়তো আত্মীয় কুটুম্বই বিচাৰে যে মানুহগৰাকী বা মানুহজন সোনকালে মৰক, তেওঁৰ যন্ত্ৰণা দূৰ হওক, কিন্তু তেওঁ বাৰে বাৰে জীয়াই থাকিবলৈ বিচাৰে। আৰু যিটো কথা কিন্তু আমি উপন্যাসখনৰ সুবৰ্ণজ্যোতিৰ প্ৰতিটো কথাতে আমি অনুভৱ কৰিছো। তেওঁ আলজাইমাৰ ৰোগী হিচাপে যিখিনি কৰিছে সেইখিনিতো আমি দেখিছো যে এইখিনি সাধাৰণ আলজাইমাৰ ৰোগীৰ ক্ষেত্ৰত হয়, সন্দেহ কৰে, বা প্ৰতিটো ক্ষেত্ৰতে তেওঁৰ খং উঠে, অতীতটোলৈ উভতি যাব খোজে, ঠিক তেনেকুৱা ধৰণৰ আছে।
কিন্তু যেতিয়া তেওঁ পৰি পেলাই তেওঁৰ ভৰি ভাগিলে, ভৰিখন জোৰা লগাবলৈ হস্পিটেললৈ নিছে, তেওঁ চুগাৰ আছে, ডায়েবেটিছ ৰোগী, গতিকে তেওঁক অপাৰেশ্যন কৰিবলৈ ডাক্তৰ অপাৰক। কিন্তু তেতিয়া তেওঁ খং উঠি আহিছে, তেওঁ বাৰে বাৰে জীয়াই থাকিবলৈ বিচাৰে। তেওঁ খং উঠি ডাক্তৰক কৈছে যে মোৰ 80 বছৰ পাৰ হৈছে, এতিয়াই মানুহে মোক বুঢ়ী বুলি ভাবে। সাধাৰণ মানুহে বাৰু ভাবে, আপোনালোক চিকিৎসকসকলে বাৰু কি ভাবে? মানে এই কথাষাৰৰ মাজত প্ৰকাশ পাইছে তেওঁৰ মানে জীয়াই থকাৰ অত্যন্ত টোপনি নাহে। মানিয়ে যেতিয়া সুধিছে যে আপোনাৰ মানে তুমি কিয় শুবলৈ চেষ্টা নকৰা, তেওঁ কিন্তু তেতিয়া কি কৈছে, নাজানো, টোপনিলে ভয় লাগে, মই টোপনি গলে কি হব, টোপনিত মৰি গলে কি হব, কি হব। অৰ্থাৎ তেওঁ টোপনি যাবলৈকো ভয় কৰে যে টোপনিত তেওঁ মৰি গলে কি হব। গতিকে এইটো এটা সাংঘাতিক মানে মনস্তত্ব যিটো ফ্ৰয়েডে কৈ থৈ গৈছে। আকৌ উপন্যাসিকাই উপন্যাসখনৰ আৰম্ভণিতে দেখুৱাইছে যে সুবৰ্ণজ্যোতিৰ লগত দুখন চিতা একেলগে জ্বলিছে। এজন সফল ডেকাৰ যি নিজে মৃত্যুক আঁকোৱালি লৈছে, আনখন সুবৰ্ণজ্যোতি। গতিকে ইয়াতো আমি যদি চাওঁ যে সেই মনস্তত্ব আমি দেখিবলৈ পাওঁ। বৃদ্ধ মানুহবিলাকৰ নিসংগতাবোধটো খুব বেছি, অকণমান কাৰোবাৰ এষাৰ মাত বিচাৰে, অকণমান সহায় মানে সংগ বিচাৰে। কিন্তু আমাৰ আধুনিক নাগৰিক জীৱন আমি ইমান ব্যস্ত যে আমি লগত ৰাখো, ধুনীয়াকৈ ৰাখো হয়তো বহুতে, যেনেকৈ মানিয়ে নিজৰ মাকক ৰাখিছে, আমিও হয়তো বহুতেই ৰাখো, কিন্তু আমি সেই নিসংগতাকণ দূৰ কৰিব পৰাকৈ আমি সময় দিব নোৱাৰো, কাৰণ এইটো আচলতে আমাৰ এটা উপায় নাইকিয়া, আমি যান্ত্ৰিক হৈয়ে পৰিছো। গতিকে সেই যান্ত্ৰিকতাবোধটো ইয়াত উপন্যাসখনত বৰ সুন্দৰকৈ প্ৰকাশ পাইছে আৰু অতি স্পৰ্শকাতৰভাৱে আচলতে প্ৰকাশ পাইছে, যে যিটো বস্তু মানে আমি নিজেই পঢ়ি যোৱাৰ পিছত আমি নিজে আচলতে অনুভৱ কৰি যাওঁ। ঠিক সেইদৰে আৰু এটা কথাই উপন্যাসখনৰ আৰু এটা কথাই আমাক আচলতে খুব ভবাই তোলে, যে লেখিকাই যেতিয়া মানিয়ে আচলতে নিজে মানিয়ে তেওঁৰ মানে মাকৰ মৃত্যু বিচাৰিছিল। ডক্তৰক বাৰে বাৰে প্ৰশ্ন কৰে যে মানুহগৰাকী মানে লিভাৰ, ডক্তৰে যেতিয়া কৈছিল তেওঁ লিভাৰ, কিডনী বা হাৰ্ট চব ভাল হৈ আছে, তেতিয়া মানিৰ প্ৰশ্ন হয় যে মাক তেনেকৈ জীয়াই থাকিব নেকি বহুত বছৰ। অৰ্থাৎ মানিয়ে মাকৰ দুখ সহ্য কৰিব পৰা নাই আৰু সেইকাৰণে খুব সোনকালে মৃত্যু হোৱাতে বিচাৰিছিলে। আনকি ডাক্তৰৰ লগত যুক্তি তৰ্কতো অৱতীৰ্ণ হৈছিলে, যে ডক্তৰে কৈছিলে যে আমি কেতিয়াও তেনেকুৱা পেচেণ্টক আমি ইচ্ছাকৃতভাৱে মাৰিব নোৱাৰো, কিন্তু মানিয়ে বিচাৰিছিলে যে মাকৰ মৃত্যু। কিন্তু সেইগৰাকী মানিয়ে মাকৰ মৃত্যুৰ পিছত ইমান বেছি ভাবুক হৈ পৰিছিল যে তেওঁ ঘৰখনত মানুহৰ সমাগম হৈছিল, কাৰণ এগৰাকী 80 বছৰীয়া বিচনাত পৰি থকা বৃদ্ধাৰ মৃত্যু হৈছে, তাত কান্দিবলগীয়া কিবা কথা আছে বুলি হয়তো কোনেও ভবা নাছিল। কিন্তু মানিয়েও বিচাৰিছিল, কিন্তু মানি কিছুমান কথাই ভবাই তুলিছিল। মানে কোনবিলাক কথাই ভবাই তুলিছিল, যে যিবিলাক কথা ভবাই তুলিছিল সেইবিলাক কথা আচলতে আমাক বহুতক ভবাই তোলে। আৰু অতি স্পৰ্শকাতৰ বিষয়টো যে এনেকুৱা হয় যে মানুহৰ মৃত্যুৰ লগে লগে যিগৰাকী মানুহৰ মৃত্যু হয় তেওঁ হয়তো জীৱন কালত বহুতে চাবলৈকো নাপায়। মানুহগৰাকীয়ে বাৰে বাৰে ইচ্ছা কৰে সেই আত্মীয় কুটুম্বক এবাৰ লগ পাবলৈ, কিন্তু সেই আত্মীয় কুটুম্ব বা তেওঁৰ চিনাকি মানুহ তেওঁৰ ওচৰলৈ যাবলৈ অৱসৰ নাই। কিন্তু মৃত্যুৰ লগে লগে যিমান বাধা বিঘিনি হলেও কাটি কৰি থৈ মানুহঘৰক মাত এষাৰ লগাবলৈ আহে। এইটো আমাৰ সমাজৰ এটা পৰম্পৰা, আৰু এই পৰম্পৰাটো মানে অনুৰাধা শৰ্মা বৰপূজাৰীয়ে সুবৰ্ণজ্যোতিৰ মৃত্যুৰ পিছৰ যিখিনি ঘটনা দেখুৱাইছে অতি স্পৰ্শকাতৰভাৱে দেখুৱাইছে। সুবৰ্ণজ্যোতিৰ মৃত্যুৰ লগে লগে ঘৰখন মানুহেৰে ভৰি পৰিছে। জীৱন কালত সুবৰ্ণজ্যোতিয়ে বাৰে বাৰে আশা কৰে যে তেওঁৰ ল'ৰা ছোৱালী মিতিৰ কুটুম আটাইবিলাকৰে ঘৰখন ভৰি পৰক, সকলোৱে নিজৰ নিজৰ কাম বাদ দি দুদিন ঘৰখনত থাকক, একেলগে হাঁহি ফূৰ্তি কৰি এসাঁজ খাওক, কিন্তু সেইটো তেওঁৰ জীৱন কালত সম্ভৱ হৈ নুঠিল। কিন্তু মৃত্যুৰ লগে লগে সকলো মানুহৰ ইমান আজৰি সময় হ'ল যে মানুহবিলাক আহি মানিৰ ঘৰখন ভৰি পৰিছে। আৰু যিটো কথা মানিয়ে মানুহখিনি অহা কাৰণে বেয়া পোৱা নাই, কিন্তু মানি বাৰে বাৰে প্ৰশ্ন হৈছে যে এই যিখিনি মানুহ এতিয়া আহিছে সেই মানুহখিনি যদি অকণমান সময় উলিয়াই মাক জীয়াই থাকোতে আহিলেহেঁতেন, মাকে হয়তো শান্তি পালেহেঁতেন। আনকি মাকৰ জীৱন কালত তেওঁ
খুব চাবলৈ বিচৰা এজন মানুহক বেলেগ এজন মানুহে সেই মানুহজনৰ অভিনয় কৰি তেওঁৰ কাষলৈ আহিবলগীয়াও অৱস্থাৰ সৃষ্টি হৈছিল। গতিকে সেই কথাটোৱে মানিক বাৰে বাৰে ভবাই তুলিছে। নবৌৱেকে মানিক বিচাৰি ফুৰিছে, শ্ৰাদ্ধৰ লিষ্ট বনাব লাগে, আৰু সেই লিষ্টখনত মানে শাহুৱেকে মাকে যিখিনি বস্তু খাই ভাল পাইছিলে সেই লিষ্টখনত সেই বস্তুখিনি মানে থাকিব। কিন্তু তেতিয়া মানিৰ মনত প্ৰশ্ন হৈছে যে যিমানেই নকৰক সেই কথাখিনি মাকে জানো গম পাব? যিগৰাকী মাকক বেমাৰত পৰি থাকোঁতে কিবা এটা খাবলৈ মন গ'লেও দিব নোৱাৰিছিল বা আত্মীয় কুটুম্বই খবৰ ল'বলৈও অহা নাছিল, সেই মানুহগৰাকীৰ মৃত্যু ইমান আড়ম্বৰপূৰ্ণভাৱে মৃত্যুৰ মানে শ্ৰাদ্ধ কৰ্ম কৰিবলৈ ওলাইছে, সেই কথাটোৱে কিন্তু মানিক বাৰে বাৰে ভবাই তুলিছিল। আৰু যাৰ কাৰণে তাই কিন্তু মানুহবিলাকৰ লগত সহজ হ'ব পৰা নাছিল। তাই মানুহবিলাকক মাতিবলৈকো আনকি যাব পৰা নাছিল। আৰু এইখিনিতে মানিৰ মনত এটা খুব সুন্দৰ মানে প্ৰশ্নৰ অৱতাৰণা হৈছে যে সেই প্ৰশ্নটো সঁচাকৈয়ে যেন সেই প্ৰশ্নটো আধুনিক যিটো আমাৰ জীৱন যাত্ৰা, সেই আধুনিক জীৱন যাত্ৰাত সঁচাকেই হয় যেন লাগে। মানিয়ে প্ৰশ্ন কৰিছে যে জীৱনৰ প্ৰাধান্যতকৈ মৃত্যুৰ প্ৰাধান্য বেছি আমাৰ সমাজত। সেই মানে সঁচাকৈয়ে হয় নেকি সেই কথাটো? যে সেই কথাটো বাৰে বাৰে প্ৰশ্ন আহে, হয়তো মোৰ যেনেকৈ আহে, হয়তো বহুজনৰে আহে। কাৰণ আমি বহুতেই দেখো যে মানুহগৰাকী বা মানুহজন পৰি থাকোঁতে ঘৰৰ নিজৰ মানুহৰো চাবলৈ সময় নাই, কিন্তু মৰাৰ লগে লগে অজস্ৰ টকা পইচা খৰচ কৰি তেওঁৰ শ্ৰাদ্ধ কৰ্ম পাতে। গতিকে এই কথাটোৱে মানিক বাৰে বাৰে ভবাই তুলিছে, আৰু যাৰ কাৰণে মানিয়ে মাকৰ মৃত্যুটো তাই সহজে ল'ব পৰা নাই। শেষত তাই এনেকৈও ভাবিছে যে হিন্দু ধৰ্মশাস্ত্ৰ অনুসৰি যদি তেওঁৰ আত্মা এই ঘৰৰ কোনোবা কোণত থিতাপি লৈ আলেখ চাই আছে, তেতিয়া অৱশ্যে মোৰো ভাল লাগিব। মানে সেই বুলি কৈ মানিয়ে অকণমান আত্মসন্তুষ্টি লাভ কৰিছে। গতিকে এইটো এটা মানে ডাঙৰ প্ৰশ্ন যেন মানে বোধ হৈছে গোটেই কথাটোৱে। গতিকে এনেকুৱা কিছুমান কথাই গোটেই উপন্যাসখন ভাৰাক্ৰান্ত। আৰু এইবিলাক আচলতে আমাৰ বৰ্তমান সমাজত চলি থকা কিছুমান ঘটনা, কিছুমান সমস্যা, যিবিলাক সমস্যাৰ কোনো আচলতে সমাধান নাই। গতিকে এই বিষয়বিলাক লেখিকাই উপস্থাপন কৰাৰ কাৰণে আচলতে এখন খুব স্পৰ্শকাতৰ উপন্যাস হিচাপে দেখা দিছে। আৰু উপন্যাসখন পঢ়ি থাকোঁতে কেতিয়াবা এনেকুৱা লাগে যে ইয়াত কাফকা বা ৰিলকে আজি দাৰ্শনিকসকলৰ মানে যিটো দৰ্শনৰ যিটো প্ৰভাৱ বা তেওঁলোকৰ চিন্তাধাৰাৰ অকণমান ক'ৰবাত মিল আছে নেকি কৈছে। কাফকাৰ লেখনিত প্ৰকাশ পাইছিল যে মানে তেওঁ এনেকুৱা ধৰণে এটা মানে ক'বলৈ গৈছিল যে মানুহৰ মূল্য সমাজত কেৱল তেতিয়াহে থাকে যে যেতিয়া তেওঁ উৎপাদক বা উপকাৰী হয়। যেতিয়া সেই ক্ষমতা নাথাকে তেওঁ মূল্যহীন হৈ পৰে। কথাষাৰ সঁচাকৈয়ে সঁচা যেন লগা হৈ গৈছে। আনহাতে ঠিক একেধৰণৰ কথাই আমি ৰিলকেৰ লেখনিটো পাওঁ যে মানৱ জীৱন প্ৰকৃততে এক বিশাল শূন্যতাৰ বাহিৰে আন একো নহয়। আনহাতে সেই শূন্যতাৰ পূৰণ হয় কেৱল আশাভংগৰ যন্ত্ৰণাৰে। আৰু যিটো কথা কাফকাৰ লেখনিবিলাকতো প্ৰকাশ পাইছিল যে মানুহৰ জীৱন এক বিশাল শূন্য আৰু যন্ত্ৰণাৰে ভৰপূৰ। আৰু এই যন্ত্ৰণাবিলাক মানুহে আচলতে বিভিন্ন ধৰণে এই যন্ত্ৰণা উপশমৰ চেষ্টা কৰে, কিন্তু মানুহে যন্ত্ৰণা উপশম কৰিব নোৱাৰে। কেৱল যন্ত্ৰণাৰ মানে মানুহৰ জীৱনৰ যন্ত্ৰণা মানে জীৱনৰ যি শূন্যতা, সেই শূন্যতা পূৰণ হয় কেৱল আশাভংগৰ যন্ত্ৰণাৰে। পৃথিৱীত প্ৰত্যেক মানুহেই বুকুত এডোখৰ ঘাঁ কঢ়িয়াই লৈ ফুৰে, কিন্তু বাহিৰত প্ৰকাশ নকৰি নীৰৱে নিজৰ মাজত সহ্য কৰি গৈ থাকে। হয়তো আধুনিক জীৱনটো সেইটোৱে। আমি এগৰাকী ব্যক্তিৰ বাহিৰৰ যিটো বাহ্যিক বেশভূষা দেখোঁ, সেই ব্যক্তিগৰাকীৰ ভিতৰত কেনেকুৱা ধৰণৰ এখন যুদ্ধ চলি আছে আমি বুজিবলৈ হয়তো চেষ্টাও নকৰোঁ বা বুজিও নাপাওঁ। কিন্তু কথাটো এনেকুৱা হয়, কেতিয়াবা সেই বুকুত লৈ ফুৰা ঘাঁডোখৰ বাঢ়ি গৈ গৈ ইমান যন্ত্ৰণা তীব্ৰতৰ হৈ উঠে যে তেতিয়াই বাহিৰত স্বতঃস্ফূৰ্তভাৱে
প্ৰকাশ পায় আৰু হয়তো তেনেকৈয়ে মানুহ মানসিক ৰোগীলৈ পৰিণত হয়। গতিকে এনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বিষয়বিলাকেৰে উপন্যাসখন ভাৰাক্ৰান্ত আৰু সেইকাৰণে হয়তো এই উপন্যাসখন মই বাৰে বাৰে পঢ়িছোঁ, বাৰে বাৰে পঢ়ি উপন্যাসখনক হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু কেৱল এইটোৱে নহয় যে এনেকুৱা ধৰণৰ ভাৱৰ কাৰণে ভাল লাগে, উপন্যাসখন ভাল লগাৰ আন এটা কথা যে ইয়াত এটা কথা ছবিৰ কৌশল, যিটোক আমি চিনেমেটিক মানে যিটো টেকনিক বুলি কোৱা হয়, যে বিভিন্ন ঘটনাবিলাক লেখিকাই ইটোৰ পিছত সিটো এনেকুৱা ধৰণে কথা ছবিৰ দৃশ্যৰে উপস্থাপন কৰিছে, ইয়াত তেখেতে কোনো এটা দিশ এৰা নাই। বিশেষকৈ ইয়াত কিছুমান নামকৰণ কৰিছে, অন্তহীন, শেষ নাথাকে, হেৰুৱা নদীৰ ঘাট, এখন বন্ধ দুৱাৰ, খিৰিকীৰে ৰেঙনি, সেউজীয়া চাদৰখন, সুখৰ চাবিকাঠি, এনেকৈ তেখেতে বিভিন্ন ভাগত ভাগ কৰি প্ৰতিটো ভাগকে তেখেতে খুব কম কথাৰে খুব স্পৰ্শকাতৰ বাবে বিষয়বিলাক উপস্থাপন কৰিছে। আনকি সুবৰ্ণজ্যোতিৰ শৈশৱলৈকে তেওঁ টানি আনিছে। কেৱল সেয়ে নহয়, সুবৰ্ণজ্যোতিৰ মাকৰ শৈশৱলৈকে, সুবৰ্ণজ্যোতিৰ জেঠায়েকৰ শৈশৱলৈকে তেওঁ টানি আনিছে। কেনেকৈ মানে আগৰ আমাৰ যিটো গ্ৰাম্য জীৱন, কেনেকৈ মুক্ত প্ৰকৃতিৰ মাজত গ্ৰাম্য জীৱন অতিবাহিত হৈছিল, ছোৱালীবিলাকক কেনেকৈ সোনকালে বিয়া দি দিয়া হৈছিল, বিয়াৰ পিছত স্বামী গৃহত কেনেকৈ মানে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল, এনেকুৱা ধৰণৰ কথাবিলাক টানি আনিছে। বা সাগৰীয় যাত্ৰাৰ সেই সুদীৰ্ঘ যাত্ৰাক কেইবাটাও খণ্ডত বিভক্ত কৰি তেখেতে বৰ্ণনা কৰি গৈছে, কিন্তু কোনো ধৰণৰ আমনি নলগা বৰ্ণনা, এটা দীঘলীয়া বৰ্ণনা, আমনি নলগা বৰ্ণনা। গতিকে ইয়াত আছে আচলতে এক কথা ছবিৰ কৌশল, আৰু সেই কৌশলটো আচলতে আমাৰ বাবে উপন্যাসখন একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা, মানে যিটো আমি চুটি গল্পৰ ক্ষেত্ৰত যিটো কৌশল এনেকুৱা হয় যে এবাৰ উপন্যাসখনত সোমোৱাৰ লগে লগে শেষ নোহোৱালৈকে উঠি আহিব নোৱাৰি, সেই ভাৱটো আমি দেখিবলৈ পাওঁ। নাটকীয় সামৰণিও নাটকীয়, গতিকে উপন্যাসখন ভাল লাগে। আৰু শেষত ইয়াত আচলতে এটা খুব ধুনীয়া বাৰ্তা এটা আছে। ভগ্নাৱশেষ নামৰ যিটো শেষৰ মানে তেওঁ খণ্ড লিখিছে, তাত এটা পৰিয়ালৰ কথা, মানে এহাল স্বামী স্ত্ৰী, বৃদ্ধ স্বামী স্ত্ৰীৰ কথা লিখিছে। সেই স্বামী স্ত্ৰীহে মানে পত্নীগৰাকীও এলজাইমাৰ ৰোগী, তেওঁ ধৰি ধৰি লৈ আহিছে, তেওঁ পত্নীক ভাল কৰিবলৈ বহুত চেষ্টা কৰিছে। আৰু তেতিয়া মানীয়ে যেতিয়া দেখিছে, মানীয়ে দেখি পেলাই মানীয়ে তেতিয়া মানে সেই পত্নী স্বামীৰ কাষলৈ গৈ কৈছে যে চৰি, বেয়া নাপাব, মোক আপোনালোক থকা ঠাইৰ ঠিকনা, মোবাইল ফোনৰ নম্বৰটো দিবনে? একো চিন্তা নকৰিব, মই মাজে মাজে আপোনাৰ পত্নীৰ কাষত বহি কথা পাতিবলৈ আহিম। মানুহজনে অবাক হৈ তেওঁৰ মুখলৈ চাই ৰল। তেওঁৰ চকুত বিস্ময়, মানুহগৰাকীয়ে মোলৈ অপলক দৃষ্টিৰে চাই আছে, মুখত সেই মৰম সৰল হাঁহি। এইবাৰ মই মানুহগৰাকীৰ হাতখন স্পৰ্শ কৰিলো। তৎক্ষণাত মানুহগৰাকীয়ে মোৰ আঙুলিকেইটা সজোৰে খামুচ মাৰি ধৰিলে। কি উমান আপোন এই পৰশ। অৰ্থাৎ এটা এনেকুৱা বাৰ্তা যে মানীয়ে শেষত অনুভৱ কৰিছে যে যিমান সুখত নাৰাখক, মানে বৈষয়িক সুখত নাৰাখক, যে বৃদ্ধাৱস্থাটোত মাত্ৰ মৰমৰ প্ৰয়োজন, অকণমান মৰমীয়াল মাত এষাৰ, মৰমৰ হাতখনৰ অকণমান স্পৰ্শৰ খুবেই প্ৰয়োজন। আৰু সেইকাৰণে হয়তো যিটো বস্তু মানীয়ে মাকক জীৱন কালত দিব নোৱাৰিলে, সেই বস্তুটো হয়তো সেই অচিনাকি বৃদ্ধাগৰাকীকো দিবলৈ আগবাঢ়িছে। আৰু এইটোৱে হয়তো এটা বাৰ্তা দিব খুজিছে যে আমি আচলতে আমাৰ যান্ত্ৰিক জীৱন বা ব্যস্ততাৰ মাজতো অকণমান সময় আমাৰ পৰিয়ালত থকা বৃদ্ধাসকলৰ কাৰণে বা বৃদ্ধসকলৰ কাৰণে দি পেলাই তেওঁলোকক আমি অকণমান সহায় কৰিব লাগে। আৰু উপন্যাসখনৰ সামৰণি বাক্যকেইটা মোৰ অতি প্ৰিয়। প্ৰতি মানুহেই বুকুত মৰিশালি পাতি মানুহৰ সৈতে জীয়াই থাকিব খোজে চিৰকাল। মানুহগৰাকীৰ মুখখন উজ্জ্বল হৈ পৰিছে, তেওঁ বাৰে বাৰে সৰল স্মিত হাঁহিৰে মোৰ মুখলৈ চাইছে। এই মুহূৰ্তত এনে লাগিছে মই যেন এখন চিৰসেউজ ফুলনিত থিয় হৈ আছো আৰু সময় হৈ পৰিছে স্থবিৰ। অৰ্থাৎ উপন্যাসখনৰ অতি নাটকীয়ভাৱে উপন্যাসিকাই শেষ কৰিছে। গতিকে এই ক্ষেত্ৰত শেষত মোৰ ক'বলগীয়া এটা বাৰ্তা মই দিব খুজিছো যে বৰ্তমান আমি বৃদ্ধাশ্ৰম বুলি ক'লে একেষাৰে আমি
হয়তো আমি খুব মানে উপলুঙা কৰোঁ বা বেয়া বুলি ভাবোঁ, কিন্তু এনেকুৱা ধৰণৰ এটা সময় আহি পৰিছে নেকি যে আমাৰ মাজলৈ আমি যিবিলাক ব্যস্ত, অৰ্থাৎ আমি পৰিয়ালক সময় দিব নোৱাৰোঁ, আমি সেই মানুহখিনিৰ কাৰণে বৃদ্ধাশ্ৰমৰো প্ৰয়োজনীয়তা আহি পৰিছে। কিন্তু এতিয়া যিটো পাশ্চাত্যৰ আদৰ্শত গঢ় লোৱা বৃদ্ধাশ্ৰম নহয়, যে আমি অকণমান সংশোধিত ৰূপত যদি আমি বৃদ্ধাশ্ৰমবিলাককো এনেকুৱা ধৰণৰ মানুহবিলাকৰ কাৰণে এখন সুখৰ আশ্ৰয় বুলি ল'ব পাৰোঁ, হয়তো তেতিয়াও আমি কিবা এটা কৰিব পাৰিম নেকি, এটা ভবাৰ অৱকাশ আহিছে বুলি ভাবিছোঁ। আৰু মই কি ক'লোঁ নাজানো, এইখিনিকে কৈ মোৰ আজিৰ বক্তৃতা সামৰণি মাৰিছোঁ। ইয়াত হয়তো বিভিন্ন ভুল থাকিব পাৰে বা মোৰ কথাত হয়তো আপোনাৰ সব একমত নহ'বও পাৰে, গতিকে গঠনমূলক পৰামৰ্শৰে মোক আগবঢ়াই নিব বুলি মই আগবাঢ়িছোঁ। আৰু এই সুবিধা দিয়াৰ বাবে কথা মঞ্চৰ সকলোলৈকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ। আমাৰ মাজত সত্যজিৎ গগৈ ছাৰ আছে। মই ভাল হ'লনে নাই বাৰু, মই কিন্তু বৰ মানে ধুনীয়া হৈছে। আমাৰ মাজত সত্যজিৎ গগৈ ছাৰ আছে, মই ছাৰক ক'বলৈ অনুৰোধ জনালো। ছাৰ, মই ছাৰক দেখি ভাল লাগিছে। হয় নীলম, শুনিছানে? হেল্ল', শুনি আছো ছাৰ, বহুত ভাল লাগিছে আপুনি থকাৰ কাৰণে। প্ৰথমৰ 5 মিনিটমান মই নেপালো, মই ভাত খাই আছিলো আচলতে। তাৰপিছত যিখিনি শুনিলো সিদিনাখনো মই আছিলো, সেইদিনাখন এই নেটৰ প্ৰব্লেমৰ কাৰণে অসুবিধাখিনি হ'ল। কিন্তু ফয়দ হওক, কাফকে, ৰিলকে, তেওঁলোকৰ যি দাৰ্শনিক তত্ত্ববোৰ ইয়াৰ মাজত কেনেকে সোমাই আছে, গোটেই কথাখিনি আপুনি সুন্দৰকৈ তুলি আনিছে। গতিকে উপন্যাসখন অৱশ্যে মই পঢ়া নাই, কিতাপখন আমাৰ ঘৰত আছে, কিন্তু আমাৰ পৰিবাৰে পঢ়িছে, মই পঢ়া নাই। কিন্তু ইমান ভাল লাগিছে, আপুনি প্ৰতিটো কথা ইমান সুন্দৰকে তুলি মানে বিশ্লেষণ আগবঢ়াইছে। আৰু এই আলঝাইমাৰ ৰোগী মই এনেকে আমাৰ ওচৰত পাইছো, আৰু এই কথাখিনি যিটো আমাৰ নিজৰ গাঁৱৰ পৰা যেতিয়া নিজৰ জন্ম ঠাই এৰি যদি যাব লগা হয়, আৰু তাৰ জন্ম ঠাই যদি গাঁও হয়, আৰু নগৰলৈ গ'লে যিখিনি বৃদ্ধ অৱস্থাত মানে হেৰি হয়, এই কথাখিনি ইমান সুন্দৰকে, আৰু তাৰ আপুনি আচলতে প্ৰতিটো দিশ চুক কোণ গোটেইখিনি চাই পেলাই ইমান ভিতৰলে দেখি পালে, আৰু সেইখিনি ইমান সুন্দৰকে বুজাই দিলে, আপোনাক ক'বলৈ ভাষাই নাই, ইমান সুন্দৰ হৈছে। আৰু শেষৰ কথাখিনি, আৰু কি কি কাৰণত উপন্যাসখন আপোনাৰ ভাল লাগিছে বা এজন পাঠক হিচাপে আমাৰ ভাল লাগিব, এই গোটেই কথাখিনি আপুনি ইমান তুলি ধৰিছে, ভাল লগা কাৰণসমূহ আপুনি বিশ্লেষণ কৰি দেখুৱালে, আৰু তাৰ কি কৌশল উপন্যাসখনত কি কৌশল প্ৰয়োগ কৰাৰ কাৰণে ভাল লাগিলে, আৰু উপন্যাসখনেনো কি এটা সুন্দৰ বাৰ্তাও তুলি ধৰিছে, কি বাৰ্তা তুলি ধৰিছে, তাকো আপুনি ইমান সুন্দৰকে বৃদ্ধকালত মানুহৰ মৰম বিচাৰে, সেই কথাখিনি, আৰু শেষত আপুনি যিখন ছবি ইমান সুন্দৰকে আপুনি সুন্দৰ সামৰণি বুলি কৈছে, আৰু সেই বাক্যকেইটা সঁচাকে নাটকীয় আৰু অতি কাব্যিক শব্দৰে সামৰণি কৰিছে। সেইটো এটা সেই গোটেই বস্তুবোৰ আপোনাৰ দৃষ্টিয়ে ইমান সুন্দৰকে বুজাই দিলে, মোৰ ক'বলৈ ভাষাই নাই। সঁচাকে অত্যন্ত ভাল লাগিল। মই আৰু এনেকুৱা লাগে যে এখন মহাকাব্যিক উপন্যাসৰো আমি আচলতে আখ্যা দিব পাৰো, কিন্তু আৰু অকণমান মানে বস্তু সামৰি অনাহেঁতেন হয়তো এইখন এখন মহাকাব্যিক উপন্যাসৰো আমি আখ্যা দিব পাৰিলোহেঁতেন। হয়। আৰু
আৰু এইটো এটা জ্বলন্ত সমস্যা বৰ্তমান মানে সমাজৰ কাৰণে এইটো এটা জ্বলন্ত সমস্যা হয় 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 এইবোৰ একেবাৰে সাম্প্ৰতিক কালৰ এই বস্তুটো সমস্যাটো সঁচাকৈ সঘন মানে দেখিবলৈ পোৱা যায় হয় হয় বাইদেউ আপোনাৰ কিন্তু মই আপোনাৰ মোৰ মনৰ কথাখিনি মানে আপুনি অত্যন্ত সুন্দৰভাৱে ইমান ধুনীয়াকে বুজাই দিলে আৰু এতিয়া ৰৈ থাকিবলৈ মন নেকি আচলতে মোৰ তেওঁ মানে মোক কৈ আছে আৰু মই নিলমৰ তাগিদাতহে আচলতে মানে পঢ়ি ভাল পাওঁ কিন্তু মই বিশ্লেষণ মই নকৰো মানে আচলতে মই অভ্যাস নাই কিন্তু মই নিলমকো বহুত ধন্যবাদ জনাইছো মানে এনেকে তাগিদাত মই কৰিব পৰা কাৰণে নাই সেইটো অনুভৱ কিন্তু হোৱা নাই আপোনাৰ অত্যন্ত মই মানে তেনেকে কোৱাৰ কাৰণে